সো আপোনালোকে গম পায় না নাই গৌৰীপুৰত নলা জাম হৈ গ'ল বান ৰাস্তাত এয়া ৰাস্তাৰ অৱস্থা পাইছেনে আৰু ইফালে অফিচতো আহি চাওঁ পানী কওকচোন কেনেকুৱা অৱস্থা গুড মৰ্ণিং চ' যোৱা ৰাতি বৰষুণৰ পিছত মানে কি অৱস্থা অলপ মানে গৌৰীপুৰত এনেকুৱা ৰাস্তাত পানী ইফালে অফিচৰ ওপৰত পানী ওপৰৰ পৰা মই নামি আহিলোঁ চ' এনেকৈ খুলি দিলোঁ মই এইটো নেকি একেবাৰে তেখেতৰ চেনেলটো মই আগৰ ভিডিঅ'টোত শ্বেয়াৰ কৰিছিলোঁ এইটো আপোনাৰ অফিচৰ পিছফালটো ঠিক আছে পিছফালটো আগফালটো আপোনালোকক দেখুৱাইছোঁ কিন্তু ইয়াতে পানী হৈ গৈছে এইটো মানে ফাৰ্ষ্ট ফ্ল'ৰ গ্ৰাউণ্ড ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰ ওপৰটো আপোনালোকৰ মানে থকা ৰুম ইয়াতে ডৰ্মিটৰীবিলাক আহিলে হেৰি কৰা হ'ব ৰখা হ'ব ঠিক আছে আৰু ইহঁতৰ কাৰণে এইটো বাথৰুম এইটো মানে বাথৰুম এনেকুৱা চববিলাকতে বাথৰুম আছে এনেকুৱা ধুনীয়া ইফালে চব চববিলাকতে ইয়াত ডৰ্মিটৰীবিলাক থকাৰ কাৰণে মানে এনেকুৱা হৈছে চ' আপোনালোকক দেখাই আছোঁ এইটো কি কোম্পানীৰ হিন্দৱেৰ চাইছে চ' চব হিন্দৱেৰৰ বস্তু গীজাৰ লগা আছে ওপৰত চাওক এইফালে টয়লেট এনেকুৱা বৰষুণৰ কাৰণে ধুবুৰীত বহুত ইফেক্ট পৰিছে কাৰেণ্ট চাৰেণ্ট নাই আৰু ইফালে চাওক এইটো ৰুমত হল ৰুমটো ঠিক আছে ইফালে আৰু এটা ৰুম আছে এইটো হৈছে আপোনালোকৰ মানে এজন থাকিব পৰাকৈ এটা ৰুম ঠিক আছে মানে ৱাচমেন এনেকুৱা আৰু ইফালেও চেম প্ৰচেছ এনেকুৱা ইফালে ডাঙৰ এটা হল ৰুম লেট্ৰিন বাথৰুম আৰু ইফালে আপোনাৰ থকা ৰুম দেখাই দিম ইফালেও চেম প্ৰচেছ চেম চিষ্টেম ইফালেও চাওক কিমান পানী জমা হৈছে মই বাহিৰত এইটো হ'ল ফাৰ্ষ্ট ফ্ল'ৰ ইফালৰ বেক চাইডটো মই দেখাই দিওঁ বেক চাইডটো আপোনালোকক ইফালে ওপৰৰ পৰা পানী পৰি আছে চাওক ইফালেও এই বেক চাইডটো ঠিক আছে পানী ভৰ্তি হৈ গৈছে এইটো গৰীব মানুহ মানে দুখীয়া মানুহ কিছুমান থাকে ইয়াতে চ' এইটো চাওক আৰু এইটো হ'ল আপোনালোকৰ মেজিষ্ট্ৰেট কলনী আমালোকৰ ধুনীয়া বাগিচা এখন বেক চাইডতো আমি ধুনীয়া গছ কিছুমান লগাইছোঁ ফুল ধৰিছে চ' ঠিক আছে বন্ধুগণ এইবিলাক মই চাফা কৰিলোঁ একচুৱেলি এইটো কোণাত এটা চেনেল আছিলে এই কোণাটোত চেনেল আছিলে মই চাফা কৰি দিলোঁ ঠিক আছে এইটোৱে আৰু চ' আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতেই সমাপ্ত কৰোঁ নেকি বেছি দীঘলীয়া নকৰোঁ তো কালি আকৌ লগ পাম মই ডেইলি এনেকৈ অফিচত কি ৱাৰ্ক কৰোঁ নকৰোঁ এইবিলাক দেখাম আৰু আপোনালোকক তো
ঠিক আছে, ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু অহাকালি লগ পায়ে থাকিম। আপোনালোকৰ কেনে খবৰ অলপ জনাব, ঠিক আছে। চ' থেংক ইউ টু অল।